অসমীয়া ভাষা শুদ্ধ প্ৰয়োগ সম্পৰ্কীয় বক্তৃতানুষ্ঠান আজি জৰখানা ভূতখানা স্বৰ্ণশাখা সভাই ইয়াত এই অনুষ্ঠানটি আয়োজন কৰাৰ বাবে তেখেতসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ। মই এতিয়া বিশেষভাৱেতো কোৱাটো টানেই হ'ব, তথাপি থুলমূলকৈ প্ৰয়াত দেৱেন দত্ত ছাৰৰ বিষয়ে দুআষাৰমান ক'বলৈ ইচ্ছা কৰিছোঁ। আমি সকলোৱে প্ৰায় যে প্ৰয়াত দেৱেন দত্ত ছাৰ গুৱাহাটীৰে স্থায়ী ব্যক্তি আছিল। তেখেতৰ যোৱা আগষ্ট মাহৰ 18 তাৰিখে তেখেত আমাৰ পৰা চিৰদিনৰ বাবে আঁতৰি গুচি গ'ল। মাত্ৰ কেইদিনমান অসুস্থতাই দত্ত ছাৰক আমাৰ পৰা আঁতৰাই নিলে। আমি জনামতে এদিন হঠাৎ তেখেতৰ অসুখ হ'ল আৰু সেই অসুখত হস্পিটেলত থাকিবলগীয়া হৈছিল। প্ৰায় এসপ্তাহমান গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটেলত তেখেতক ৰখা হৈছিলে আৰু এসপ্তাহমান পিছত তেখেতক ঘৰলৈ আনিছিলে, নিজৰ ঘৰত। কিন্তু দুৰ্ভাগ্য, নিজৰ ঘৰত মাত্ৰ এদিনহে আছিল আৰু সেই এদিনৰ পিছত অৰ্থাৎ পিছদিনাখন তেখেতক পুনৰ আমাৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত তেখেতক ভৰ্তি কৰোৱা হৈছিল। প্ৰায় এসপ্তাহমান গুৱাহাটী মেডিকেল কলেজ হস্পিটেলতো আছিলে আৰু শেষত এদিন অৰ্থাৎ আগষ্ট মাহৰ 18 তাৰিখে নিশা 12 বজাৰ ঠিক 5-10 মিনিটমান পিছতে তেখেতে ইহলীলা সম্বৰণ কৰে। তেখেতৰ পৰিয়ালৰ ফালৰ পৰা জনোৱা মতে তেখেত হৃদৰোগত আক্ৰান্ত হৈছিলে আৰু কিবা এটা পৰিয়ালে এটা গাফিলতি পাইছিলে চৰকাৰী চিকিৎসকসকলৰ পৰা, সেইটো কথা প্ৰকাশ কৰিছে। সময়ত